আজি বাহৰ চুঙাত বগৰী খুন্দি খাবলৈ মন গ'ল। তাৰ পাছত কি মই আহি গ'লো বগৰী নিবৰ কাৰণে বগৰী গছৰ তলত। আহি দেখিছোঁ ইমান ধুনীয়াকৈ বগৰী পকি আছে। তাৰ পাছত কি চিঙি মেলি মই আহি গ'লো ঘৰলৈ। ঘৰত আহি একদম ধুনীয়াকৈ গামলা এটাত পানী লৈ বগৰীকেইটা ধুই পখালি ডাঙৰ গামলা এটাত বগৰীখিনি ঢালি লৈ বগৰী ঠাৰি সোপা এৰুৱাই আছোঁ। তেন্তে ভিডিঅ'টো অলপ স্পীড কৰি দিওঁ, নহ'লে ভিডিঅ'টো বহুতে লম্বা হৈ যাব। তেন্তে ব'লক এতিয়া বগৰী ঠাৰিখিনি এৰুৱাওঁ। দেখিছে নহয় কিমান স্পীডত বগৰী ঠাৰি সোপা এৰুৱাইছোঁ। এনেকুৱা স্পীডত যদি কাম কৰিব পৰা হ'লে কথাই নাছিলে, হয় নহয়? আৰু আপোনালোকৰ লগত কথা পাতোতে এইফালে মোৰ বগৰী ঠাৰি এৰুৱাই হৈ গ'ল। আৰু এইফালে দেখিছে নহয় ঔটেঙা দুটা ৰাখি থোৱা আছে, এইখিনি কালি খাম আৰু ৰ'দ দিলে। আৰু এতিয়া ব'লক মেইন কামটো কৰিবলৈ আছে বাকী। এইফালে দেখিছে নহয় বাঁহ দুটা, ইয়াৰ পৰা এটা বাঁহৰ চুঙা কাটি উলিয়াব লাগিব, কিয় বগৰী খুন্দিব লাগিব ন। এইফালে বাঁহৰ চুঙাটো কাটি উলিয়াই ল'লোঁ আৰু গামলাত পানী দি ধুনীয়াকৈ চুঙাটো ধুই লৈছোঁ। যিহেতু ইয়াত বগৰী খুন্দি খাব লাগিব ন, ধুনীয়াকৈ বাঁহৰ চুঙাটো কাটি মেলি ধুই মেলি একদম এইটো চাওক খোলাই পৰিলে এতিয়া বাঁহৰ চুঙাটো। এতিয়া ব'লক যাওঁ এতিয়া জলকীয়া ছিঙিবলৈ। এতিয়া ধুনীয়াকৈ ইয়াত ডাঙৰ আছে বীজ জলকীয়া এটা ছিঙিব লাগিব। দেখিছে এইটোৱে ডাঙৰ আছে বীজ জলকীয়া, এইটোৱে ছিঙি ল'লোঁ। আৰু যিহেতু বীজ জলকীয়া এটাই নিছোঁ, কিয় বীজ জলকীয়া খাব নোৱাৰোঁ, মানে ইমান জ্বলা মই খাব নোৱাৰোঁ। জলকীয়া আৰু বগৰী ৰেডি হৈ গৈছে, এতিয়া মাত্ৰ চুঙাটো অহাই বাকী আছে। এইফালে দেখিছে নহয় চুঙাটো আৰু মাৰিডাল আহিলেই। আৰু এইফালে আমি লৈ লৈছোঁ জলকীয়া, নিমখ আৰু ধনিয়া পাত আৰু লগতে এক পেকেট জলকীয়া পাউডাৰ। তেন্তে ব'লক ধনিয়া পাত আৰু জলকীয়াটো কাটি লওঁ। আৰু এতিয়া ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ, নহ'লে ভিডিঅ'টো বহুতেই লম্বা হৈ যাব, যিহেতু আপোনালোকক চাই ভাল নালাগিব, মানে ব'ৰ হৈ যাব। আৰু এইফালে ফাইনেলি দেখিছে নহয় জলকীয়া আৰু ধনিয়া পাত কাটি হৈ গ'ল। তেন্তে ব'লক এতিয়া বগৰীখিনি ধুনীয়াকৈ বাঁহৰ চুঙাত খুন্দোগে। আৰু এইফালে আপোনালোকে দেখিছে নহয় গামলাত বগৰীখিনি লৈ লৈছোঁ, এতিয়া এটা এটাকৈ বাঁহৰ চুঙাত সোমাই খুন্দোগে ব'লক। আৰু এইটো যেতিয়া খুন্দোতে একদম জিভাৰ পানী পৰি যাওঁ হৈছে, মানে যিটো গোন্ধ আহিছে আৰু যেতিয়া খুন্দোতে। আৰু এইফালে খুন্দি থাকোঁতে একদম চিটিকি ওলাই গৈছে। আৰু লগত ধনিয়া পাত আৰু জলকীয়াখিনি সোমোৱাই দিছোঁ খুন্দিবৰ কাৰণে। এটা এটাকৈ বগৰী খুন্দোতে চুঙাটো পুৰা ফুল হৈ গ'ল চাগে, আৰু এতিয়া বেছিকৈ চিটিকিছে। ব'লক এতিয়া চুঙাটো ফালোঁ। আৰু দেখিছে এইফালে ফালি আছোঁ, অলপ এনেকৈ জোকাৰি উলিয়ালোঁ। আৰু যিকেইটা জোকাৰি উলিয়াব পৰা নাই সেইটোক ফালি দিছোঁ। আৰু এইফালে দেখিছে নহয় বগৰীখিনি গোট খাই আছে। ব'লক এতিয়া প্লেটত ঢালি দিওঁ এইখিনি। প্লেটখনত ঢালাৰ লগে লগে দেখিছে নহয় কিমান সুন্দৰ হৈ পৰিছে, মানে একদম জিভাৰ পানী ৰৈ যোৱা নাই আৰু মাটিত পৰু হৈ আছে। তেন্তে ব'লক খাওঁ। আৰু আপোনালোকে যদি খোৱা নাই এবাৰ ট্ৰাই কৰিব ঘৰত। এতিয়া ব'লক অলপ চবকে ভাগ কৰি দিওঁ। আৰু মোৰ ভাগত কিমানটো পৰিলে আপোনালোকে চাওক, ইমান কষ্ট কৰিলোঁ আৰু তাৰপিছত মোৰ ভাগত পৰিলে এইকেইটা। তেন্তে ব'লক খাওঁ। আৰু দেখিছে নহয় এয়া খোৱাত কি মজা। আপোনালোক কি কম, ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰি দিব। লগ পাই আছোঁ নেক্সট এটা ব্লগত।